নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক দিছা লাৰ্ণিং চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। এয়া 10ম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথমটো এপিছড। এই এপিছডত আমি আলোচনা কৰিম সাধাৰণ বিজ্ঞান কিতাপৰ প্ৰথমটো পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আপোনালোকে জানে যে বৰ্তমান কৰোনা মহামাৰীৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ আছে, কিন্তু আমি পঢ়ি থাকিব লাগিব। আমি এই চেনেলখনৰ জৰিয়তে লাহে লাহে গোটেই চিলেবাছখিনি কভাৰ কৰিম। আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে বিজ্ঞানৰ লগতে ইংৰাজী গ্ৰামাৰ, গণিত এই 4টা বিষয়ৰ জ্ঞান লাভ কৰিব পাৰিব। বলক আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। আজি প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই পাঠটোত থকা বিষয়সমূহ হ'ল এনেধৰণৰ: ৰাসায়নিক সমীকৰণ পইণ্ট নম্বৰ 1। পইণ্ট নম্বৰ 2ত আছে সন্তুলিত বা সমতুল সমীকৰণ আৰু অসন্তুলিত বা অসমতুল সমীকৰণ। পইণ্ট 3 ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ? 5 প্ৰকাৰৰ। 1 নম্বৰ সংযোজন বিক্ৰিয়া, 2 নম্বৰ বিযোজন বিক্ৰিয়া, 3 নম্বৰ অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, 4 নম্বৰ দ্বি অপসৰণ বিক্ৰিয়া আৰু অন্তিমটো হৈছে জাৰণ আৰু বিজাৰণ বিক্ৰিয়া অৰ্থাৎ ৰেডক্স বিক্ৰিয়া নামেৰেও জনা যায়। পইণ্ট 4টো হৈছে ক্ষয়ীভৱন, 5 উৎক্ষেপণ, 6 নম্বৰ তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া আৰু অন্তিমটো হৈছে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি। এই টপিকখিনিৰ বিষয়ে আমি আলোচনা কৰিলে এই পাঠটো সম্পূৰ্ণৰূপে জানিব পাৰিম। ইয়াৰ পইণ্ট নম্বৰ 1, 2, 3টো আমি ভালদৰে বুজি ল'ব লাগিব। সেয়ে আমি আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ প্ৰথম 1 নম্বৰ আৰু 2 নম্বৰ আলোচনা কৰিম আৰু বাকী থকা টপিকখিনি আমি পৰৱৰ্তী এপিছডত আগবঢ়াম। এতিয়া প্ৰথমতে আছে চাওক ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণনো কি এই বিষয়ে আমি জানিব লাগিব। চাওক, দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটি এটা বা ততোধিক নতুন বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হোৱাকে ৰাসায়নিক সমীকৰণ বোলে। অৰ্থাৎ যিকোনো দুটা পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটি কি হ'ব লাগিব? বিক্ৰিয়জাত পদাৰ্থ সৃষ্টি হ'ব লাগিব, উৎপন্ন হ'ব লাগিব। তেতিয়া আমি তাক কি ক'ম? ৰাসায়নিক সমীকৰণ বুলি ক'ম। ইয়াত চাওক উদাহৰণটো দিয়া আছে। কৈছে যে দুটা বিক্ৰিয়ক পদাৰ্থ কোনটো হয়? মেগনেছিয়াম প্লাছ অক্সিজেন, অৰ্থাৎ মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে? MgO অৰ্থাৎ মেগনেছিয়াম অক্সাইড। ইয়াত মেগনেছিয়াম আৰু অক্সিজেন যিটো বাওঁফালৰখিনি হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালে থকা MgO অৰ্থাৎ মেগনেছিয়াম অক্সাইডটো হৈছে বিক্ৰিয়জাত পদাৰ্থ। ঠিক তেনেদৰে Fe অৰ্থাৎ আইৰণ প্লাছ CuSO4 অৰ্থাৎ কপাৰ ছালফেট। আইৰণ আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে? FeSO4 আৰু Cu অৰ্থাৎ আইৰণ ছালফেট বা ফেৰাছ ছালফেট আৰু কপাৰ সৃষ্টি হৈছে। সেয়ে আমি ৰাসায়নিক সমীকৰণটো থুলমূলকৈ এনেকৈ বুজিব পাৰোঁ যে বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটি নতুন বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হোৱাকে ৰাসায়নিক সমীকৰণ বোলে। আশা কৰোঁ বুজি পালে। দ্বিতীয় টপিকটো হ'ল সন্তুলিত বা অসন্তুলিত সমীকৰণ। সন্তুলিত বা সমতুল, অসন্তুলিত মানে অসমতুল।
চাওক ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়জাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ লগত সমান হ'লে তাক কি ক'ব সন্তুলিত বা সমতুল সমীকৰণ বুলি ক'ব আনহাতে দুয়োফালৰ ভৰ সমান নহ'লে কি ক'ব অসন্তুলিত বা অসমতুল সমীকৰণ ইয়াত উদাহৰণৰ সৈতে বুজিলে আপোনালোকে ভালদৰে বুজি পাব কৈছে যে বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ অৰ্থাৎ বিক্রিয়ক পদার্থ কোনপিনে থাকে বাওফালে বিক্রিয়ক পদার্থ কি আছে কার্বন যোগ প্লাস O2 অক্সিজেন কার্বন আর অক্সিজেনের মাজত বিক্রিয়া ঘটিছে এটো হল বিক্রিয়ক পদার্থ এই দুটার মাজত বিক্রিয়া ঘটি কি উৎপন্ন হইছে CO2 অর্থাৎ কার্বন ডাই অক্সাইড ইয়াত আমি সন্তুলিত আর অসন্তুলিত কেনেদৰে বুজিম ইয়াত সব কার্বন এটা আছে অক্সিজেন দুটা আছে ইয়াতো সব খুফালে কার্বন এটা অক্সিজেন দুটা মানে দুইফালৰ সমান আছে দুইফালে মৌলবোৰৰ পৰমাণুৰ সংখ্যা সমান গতিকে আমি এটো সমতুল সমীকৰণ বুলি ক'ব পাৰো আৰু 2 নম্বৰ উদাহৰণটো চাও ইয়াত আছে H2 + O2 অৰ্থাৎ হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটিছে আৰু কি উৎপন্ন হৈছে আমি সকলোৱে জানো পানী উৎপন্ন হয় H2O কিন্তু এটো চাওক হাইড্ৰোজেন দুটা আছে অক্সিজেন দুটা আছে কিন্তু খুফালে বিক্রিয়জাত পদার্থ কি আছে হাইড্ৰোজেন দুটা কিন্তু অক্সিজেন এটা কম আছে সেইকাৰণে আমি ইয়াক কি কৰিম সন্তুলিত বনাই লব পাৰিম ইয়াত অক্সিজেন হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন দুটা ঠিকই আছে কিন্তু অক্সিজেন দুটা অক্সিজেন এটা কিন্তু অক্সিজেন সমান কৰিম এতিয়া অক্সিজেন ইয়াত দুটা আছে ইয়াতো দুটা বনাই দিম ঠিক আছে অক্সিজেন দুটা হৈ গল কিন্তু হাইড্ৰোজেন কেইটা হৈ গল 2 2 গুণ 4টা হৈ গল হাইড্ৰোজেন 4টা কিন্তু হাইড্ৰোজেন ইয়াত দুটা ইয়াতো আমি হাইড্ৰোজেন সমান কৰিব লাগিব ইয়াতো 2 বনাম এতিয়া সমান হৈছে নে চাও 4টা হাইড্ৰোজেন দুটা অক্সিজেন ইয়াতো 4টা হাইড্ৰোজেন দুটা অক্সিজেন ইয়া আমি সন্তুলিত কৰিলো এনেদৰে আমি অসন্তুলিত সমীকৰণসমূহ সন্তুলিত কৰিব পাৰি সমুকৈ সন্তুলিত আৰু অসন্তুলিত সমীকৰণসমূহ এনেদৰে ব্যাখ্যা দাঙি ধৰিব পাৰি যে বিক্রিয়ক পদার্থৰ মৌলবোৰৰ পৰমাণুৰ সংখ্যা বিক্রিয়জাত পদার্থৰ মৌলবোৰৰ পৰমাণুৰ সংখ্যাৰ সমান হ'ব লাগিব তেতিয়া কি কম ইয়াক সন্তুলিত সমীকৰণ বুলি কম এতিয়া আমি সন্তুলিত আৰু অসন্তুলিত সমীকৰণ আৰু ভালদৰে বুজি পাবলৈ আমি কেইটামান উদাহৰণ সমাধান কৰিম এয়া আমাৰ অনুশীলনীৰ 6 নম্বৰত আছে আপোনালোকে চাব পাৰিব ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা এক নম্বৰত আছে HNO3 + Ca তাৰপিছত খুফালে বিক্ৰিয়জাত পদাৰ্থ আছে CaNO3 2 + H2O এখিনি আমি সমাধান কৰি কেনে কৰিম HNO3 হাইড্ৰোজেন এটা আছে এফালে দুটা আছে ইয়াত আমি কি কৰিম ইয়াত 2 এটা বহাই দিম হাইড্ৰোজেন দুটা বনালো আমি সমাধানটো তলত কৰিম ইয়াত 2 আছে হাইড্ৰোজেন দুটা বনালো এতিয়া দুটা NO3 হৈ গল ইয়াতো দুটা NO3 সমান হৈ গল এতিয়া Ca অক্সিজেন কেইটা হৈ গল ইয়াত অক্সিজেন হাইড্ৰোজেন দুটা ইয়াত হাইড্ৰোজেন 4টা হৈ গল কিন্তু হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন আৰু এটা 2 বহাই হাইড্ৰোজেন 4টা বনাই দিম দেখিব পাৰিছে এতিয়া এটো NO3 তিনিটা NO3 এটা ইয়াত দুটা 2 ধোৱাখিনি দুটা বনাইছো ইয়াত NO3 দুটা আৰু ইয়াত ক্যালসিয়াম আৰু ইয়াত অক্সিজেন দুটা হাইড্ৰোজেন দুটা এটো সন্তুলিত সমীকৰণ হৈ গল দ্বিতীয়টো চাও NaOH + H2SO4 কি উৎপন্ন হয় Na2SO4 + H2O এতিয়া আমি এটো সমাধান কৰিম ইয়াত Na দুটা আছে ইয়াত Na এটা এটো 2 বহাই দিম Na দুটা হৈ গল এতিয়া অক্সিজেন দুটা হল হাইড্ৰোজেন দুটা হল অক্সিজেন দুটা বনাম হাইড্ৰোজেন কেইটা হৈ গল 4টা হৈ গল ইয়াত হাইড্ৰোজেন দুটা আছে ইয়াত দুটা আছে 4টা এতিয়া সন্তুলিত হৈ গল নেক্সট টু চাও NaCl + AgNO3 NaCl + NaNO3 এটো আপোনালোকে চাও এটো সন্তুলিত কৰাই আছে দুইফালৰ মৌলৰ পৰমাণুৰ সংখ্যা সমান আছে নেক্সট টু হল BaCl2 + H2SO4 বিক্রিয়া ঘটি কি উৎপন্ন হ'ব BaSO4 + HCl
BaSO4 প্লাছ HCl। ইয়াত চাওক বেৰিয়াম কি এটা আছে, ইয়াতো এটা ক্লৰিন দুটা আছে, ইয়াত ক্লৰিন এটা, ইয়াত 2 বহাব লাগিব। ক্লৰিন দুটা বনালোঁ, হাইড্ৰজেন দুটা হ'ল, ক্লৰিন দুটা হ'ল কমা হাইড্ৰজেন দুটা ইয়াতো আছে, মানে দুটা সমান হৈ গ'ল। এতিয়া আমি কি হ'ল এইটো বিক্ৰিয়জাত পদাৰ্থ আৰু বিক্ৰিয়ক পদাৰ্থ সমান হৈ গ'ল। এতিয়া আপোনালোকে এই সমাধানখিনি ভালদৰে চাই ল'ব পাৰে। ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰা হ'ল। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যথেষ্ট সহায় হ'ব। আমি আগন্তুক দিনত প্ৰত্যেকটো পাঠৰ প্ৰশ্ন উত্তৰৰ PDF-ৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে পৰৱৰ্তী ভিডিঅ'খিনি পাই থাকিবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব, যাতে আন লোকেও আমাৰ সৈতে আগবাঢ়ি যাব পাৰে। কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব পাৰে, আমি যথাযথ সম্ভৱ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম।